Good evening everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালে। বহুত দিন হ'ল মই ইউটিউবত ভিডিও দিয়া নাছিলো। গতিকে ভাবিলো আজি ভিডিওটো ষ্টাৰ্ট কৰি দিও। তাকে আৰু বাকি আপোনালোকে মোৰ ভিডিওবোৰ সকলোৱে চাইছেনে বাৰু? যদি আপোনালোকে মোৰ ভিডিওবোৰ চাই ভাল পাইছে তেতিয়াহলে প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেন্ট আৰু শ্বেয়াৰো কৰি দিব। আজি কিমান কি দেখাব পাৰো আপোনালোকক নাজানো, যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। গতিকে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। এয়া দেখিছেনে, এইখিনি মোৰ ফুল অলপ আছে, বহুত বেছিও নাই। বহুত দিন হ'ল ফুলখিনি মই অলপো প্ৰতিপাল কৰিব পৰা নাই, অলপো কেয়াৰ ল'ব পৰা নাই। আজি ভাবিলো অলপ ফুলখিনি কেয়াৰ লওঁ। সেইবিলাক নতুনকৈ ৰুইছিলোঁ, জিছে বাৰু, কিন্তু ইয়াত অলপ গোবৰ দিব লাগিব। ভাবিলো আজি অলপ ফুলবোৰ কেয়াৰ লওঁ। এইবিলাক এনেদৰে শুকাই গৈছে দেখিছেনে, ইয়াত অলপ গোবৰ দিব লাগিব। এইটো এটা কেকটাছে হয় বাৰু। ভাবিলো আপোনালোককো অলপ চলপ দেখাওঁ মোৰ ফুলবিলাক। বহুত বেছি ফুল নাই বাৰু। এইজোপা ৰজনীগন্ধা জিছেগে আৰু তাৰ চাইডতে এজোপা ৰুইছোঁ। এফালে এজোপা ফুল বৰ ধুনীয়া ফুলে বোলে। এজোপা মায়ে আনিছিলে মাৰ স্কুলৰ পৰা। এইটো এটা নতুনকৈ ৰুইছোঁ, লাকি বেম্বো। গতিকে এতিয়া পানী দি লওঁ আৰু গোবৰো দি লওঁ লগতে। এয়া হাজবেণ্ডে এফালে কৰিছে চব্জি, ওলোৱা নাই বাৰু, কালি গুটি সিঁচিছেহে। এফালে লাই, চুখা, ধনিয়া, পালেং এনেদৰে আৰু সিঁচিছে। এইকেইটা সৰু লাই পুলি গুজি দিছে। যেতিয়া চব্জি ওলাই খাব হয় আপোনালোকক দেখাম বাৰু। এইফালে এতিয়া অলপ আগত পানী দি থৈ গৈছে। মই ভাবিলোঁ অকণমান দেখাই দিওঁ, বেছি জেগা নাই, অকণমান জেগা আৰু অকণমান জেগাতে কৰিছে। যিহেতুকে আজিকালি শাক পাচলি ইমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, এইকাৰণে আৰু ঘৰত কৰাটো খাবলৈ বেছি ভাল হয় আৰু খালে এতিয়া মই অলপ গোবৰ দি লওঁ। এই মাটিবিলাক যেতিয়া শুকাই যায় ন, তেতিয়া আপোনালোকে ফুলবিলাকৰ গুৰিত এনেদৰে অলপ গোবৰ দি দিব। কাৰণ গোবৰ আগতে দিয়া গোবৰবিলাক এনেকৈ শুকাই যায়তো, মাটিৰ লগত মিলি যায়। অলপ আকৌ শুকান গোবৰ আনি এনেদৰে ছটিয়াই দিলে ফুলবিলাক ভাল হয় আৰু নহ'লে ফুলবিলাক মৰি যায়, শুকাই যায়গৈ আৰু। সেইকাৰণে মই অলপ দিছোঁ আৰু এতিয়া ইয়াতো অলপ এনেকৈ দি দিওঁ আৰু গোটেইখিনিতে দিব লাগিব গোবৰ। এতিয়া মই ফুলখিনি অলপ গোবৰ দিওঁ আৰু পানী দি ফুলৰ অলপ কেয়াৰ লৈ লওঁ। তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। আজি সোনকালে ভাত পানী বনাই ৰেডি হৈ গ'লোঁ। 6 নাবাজোতেই আজি আমাৰ খানা ৰেডি হৈ গ'ল। কাৰণ আজি হাজবেণ্ড আৰু মই এফালে যোৱা কথা আছে। তাকে ক'লৈনো যাওঁ আপোনালোকক দেখুৱাম বাৰু। এতিয়া বলকচোন, হাজবেণ্ডেনো কি কৰিছে চাই লওঁ। শুই আছে চাগে, উঠাব লাগিব। পুৰা দৰ্জা চৰ্জা মাৰি লৈ একদম, শুনিছা নাই, ফুৱাবলৈ নিম বুলি একদম পুৰা শুই আছে। উঠা, ক'বালৈ নিম বুলি কৈছিলা নহয়, ক'লৈ নিম বুলি কৈছিলা? এতিয়া ৰাতি 6টা 7টা 8টা বাজিব এতিয়া। শুনিছা নাই? উঠা আকৌ, কি মানুহ হয়। ৰাতিপুৱালে ব্ৰাছ কৰাগে যোৱা। উঠা বোলো, জল্দি উঠা। তুমি আজি মোক ক'লৈ নিম বুলি কৈছিলা? কি শুইছিলোহে ৰাতি। তুমি মোক নিম বুলি কৈছিলা যে ক'বালৈ। এতিয়া ৰাতি আজি নিয়া কথা আছিলে যে, ক'লৈ নিবা? কেইটা পাইছা চিৰিয়াছলি কোৱা না। 6টা 5 ক'লৈ যোৱা কথা আছিলে যে আজি। মই চকাই গৈছো ৰাতিপুৱালৈ বুলি। এনেকুৱা মানুহে হ'ব লাগে, ক'বালৈ নিম বুলি কৈ শুই থকা। তুমিতো জগাই দিব পাৰা ন। মই তোমাক উঠাই আছো, তুমিহে নুঠা আকৌ, একদম পুৰা শুই আছে। কি উঠা? মই উঠিয়ে আছো, তুমিহে শুই আছা। ব'লা
মই ৰেডি আছোঁ, মই এনেকৈ কৈছোঁ। ক'লৈ নিবা আজি মোক কৈ দিয়া। আজি মাছখোৱাত ৰাস অনুষ্ঠিত হ'ব। ৰাস মানে মহোৎসৱ আৰম্ভ হৈছে আজি প্ৰথম দিন, গতিকে এখেতক লৈ যাওঁ বুলি ভাবিছোঁ। আপোনালোককো দেখুৱাম বাৰু। ৰাস চাবলৈ নিম বুলি কৈ একদম পুৰা টোপনি মাৰি আছে, পাহৰিয়ে গৈছে মানে ৰাতিপুৱালৈ নিবলৈ। উঠা উঠা জল্দি উঠা। মই ভাত পানী হৈ গ'ল, এতিয়া খাব লাগে আৰু যাব লাগে। ভাত পানী খাই মেলি ধুনীয়াকৈ ওলাই লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। এয়া ধুনীয়াকৈ এতিয়া ওলাই মেলি ৰেডি হৈ ল'লোঁ। অলপ দেৰিয়ে হৈ গ'ল ভাত পানী খাই বাচন চাচন ধুই মেলি আজৰি হওঁতে। এতিয়া যাওঁ আৰু আমি এইফালে হাজবেণ্ডো ওলাই মেলি ৰৈ আছে আৰু মোৰ ওলাওঁতে অকণমান টাইম লাগিলে। সোনকাল কৰা, মোক টোপনিৰ পৰা জগাইছিলা নহয়, এতিয়া বাৰু ৰখি আছোঁ। আপোনালোকক মই যিমানখিনি পাৰোঁ সিমানখিনি আমাৰ মাছখোৱা ৰাস দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকিব।
ৰাস চাই আমি এতিয়া ঘৰলৈ উভতি আহি আছোঁ। আজিৰ মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।